নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকৰ বাবে এটা অতি ভাল খবৰ লৈ আহিছোঁ। সেইটো হ'ল 2023 বৰ্ষৰ আৰম্ভণিতেই অৰ্থাৎ নতুন বছৰৰ আৰম্ভণিতেই এটা চৰকাৰী চাকৰিৰ অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ ফ্ৰী, সম্পূৰ্ণ বিনামূলীয়া। বেছি পঢ়া শুনা হ'বলৈ দৰকাৰ নাই, মাত্ৰ আপুনি 8 পাছ হ'লেই হ'ল। 8 পাছৰ পৰা আপুনি হায়াৰ ছেকেণ্ডেৰীলৈকে এপ্লাই কৰিব পাৰিব। দৰমহা পাতিও খুব ভাল হ'ব। প্ৰথম মাহত আপোনাৰ 12,000ৰ পৰা আৰম্ভ হ'ব, তাৰপিছত আপুনি 52,000 অৰ্থাৎ 52,000লৈকে পাব। আৰু তাৰ উপৰিও অন্যান্য সুবিধা আৰু বনাছসমূহো থাকিব। বয়সৰ সীমা দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত আৰু আনটো হ'ল 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত। প্ৰিয় দৰ্শক, এতিয়া আহক চাকৰিটোৰ বাবে আমি কেনেকৈ অনলাইন আবেদন কৰিব লাগে, ইয়াৰ হেল্পলাইন নম্বৰ কি আৰু চাকৰিটো কি, ইয়াৰ সম্পূৰ্ণ ডিটেইলছখিনি আমি জানি লওঁ। তেনেহ'লে আহক নিজ চকুৰে চাই লওক, পঢ়ি লওক এই চাকৰিটোৰ বিষয়ে। লেটছ ষ্টাৰ্ট। প্ৰিয় দৰ্শক, এই আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে চাকৰিটোৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছখিনি। প্ৰথমতে পঢ়ি লওক, তাৰপিছত মই আপোনালোকক মুখেৰে বুজাই দিবলৈ চেষ্টা কৰিম। এয়া মই স্ৱাইপ আপ কৰি ওপৰলৈ পঠিয়াই আছোঁ লাহে লাহে। আপোনালোকে সুবিধা চাই পঢ়ি লওক, নিজে জানি লওক, শিকি লওক, বুজি লওক। মই ভিডিঅ'টোত যিমানখিনি ভালকৈ বুজাব পাৰিম তাতকৈ আপোনালোকে ভালদৰে পঢ়ি ল'লে বেছি ভাল হ'ব। ইয়াত ডিটেইলছখিনি পঢ়িবলৈ পাব। আপোনালোকে ভিডিঅ'টোৰ কোৱালিটি অলপ বঢ়াই ল'ব, 360 মান কৰি ল'লে পঢ়িবলৈ সুবিধা হ'ব, ক্লিয়াৰলি আহিব। তাৰ পাছত পঢ়াত যদি অসুবিধা হয় তেনেহ'লে মাজতে পিউজ কৰি কিনি ৰখাই ল'ব এনেকৈ। তাৰপিছত পঢ়া শেষ হোৱাৰ পাছত সেই টুকুৰা আকৌ চলিবলৈ দিব। তেনেকৈ আপোনালোকে সম্পূৰ্ণ সেইখিনি ডিটেইলছখিনি পঢ়ি লওক। মই মুখেৰেও কিছু বুজাই দিবলৈ চেষ্টা কৰিম, তাতকৈ আপোনালোকে নিজেই ভালদৰে পঢ়ি ল'লে ভাল হয়। গতিকে পঢ়িবলৈ চেষ্টা কৰক, বেছি টাইম নালাগে। যিহেতু জীৱনৰ এটা ডাঙৰ কামৰ বাবে আপোনালোকে চেষ্টা কৰিছে, গতিকে কিছু সময় দিয়াটো আপোনালোকৰ নিজৰ কাৰণে ভাল হ'ব। সম্পূৰ্ণখিনি পঢ়ি লওক, বেছি টাইম নালাগে। আপোনালোকে অলপ ধৈৰ্য ধৰক। শেষ হ'ব এতিয়া, বৰ বেছি নাই, চাই লওক। বা আপোনালোকে ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি ৰাখি ল'ব পাৰে প্ৰয়োজনীয় হেৰিখিনি। এই ডকুমেণ্টছৰ বিষয়ে এইখিনি দেখাইছে, এই চাই লওক। 10 জানুৱাৰীৰ পৰা 23লৈকে 2023ৰ পৰা আৰম্ভ হৈছে। 10 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰী 2023ত শেষ হ'ব অনলাইন আবেদন প্ৰক্ৰিয়া। ইমানেই আছিল। এতিয়া মই আপোনালোকক মুখেৰে কিছু মেইন কথা কেইটামান বুজাই দিবলৈ চেষ্টা কৰিছোঁ, অলপ ধ্যান দি শুনিব। চাকৰিটোৰ বিষয়ে ডিটেইলছখিনি পঢ়াৰ পিছত আপুনি নিশ্চয় বুজিব পাৰিলে যে চাকৰিটো কি, ইয়াৰ বিষয়ে সম্পূৰ্ণখিনি আপুনি নিশ্চয় গম পালে। তাৰ উপৰিও মই যিখিনি জানো থুলমূলীয়াকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। চাকৰিটো হ'ল অসম পুলিচৰ 4th গ্ৰেডৰ 928টা পষ্টৰ বাবে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ ভিতৰত আছাম পুলিচৰ বাবে আছে 458টা পষ্ট আৰু আছাম কামাণ্ডো বেটেলিয়নছৰ বাবে আছে 360টা পষ্ট আৰু DGCDN CGHG অফ আছাম পষ্টৰ বাবে আছে 97টা পষ্ট আৰু ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ অফ আছামৰ বাবে আছে 13টা পষ্ট। তাৰ পাছত আপোনালোকে অকণমান তলতে দেখিবলৈ পাব, ইয়াত দেখাইছে দৰমহাসমূহ ইয়াত উল্লেখ কৰি দিছে। 12,000ৰ পৰা 52,000ৰ ভিতৰত আৰু গ্ৰেড পে আছে 4,400। তাৰপাছত আছে আৰু ছেকেণ্ডটো আছে আপোনাৰ 12,000 পৰা 52,000, গ্ৰেড পে আছে 3,900। হেল্পলাইন নম্বৰটো এইটো আপোনাৰ। তাৰপাছত ইয়াত আপোনালোকে এই বস্তুটো ইয়াত আপুনি মানে অনলাইন কৰিব পাৰিব এইটো জেগাত গৈ কিনি। তাৰপাছত এই টুকুৰাটোৰ বিষয়ে মই আপোনাক অলপ বুজাই দিবলৈ চেষ্টা কৰিছোঁ। এইটো মানে নিযুক্তিৰ কাৰণে যোগ্যতা কি লাগিব সেইটোৰ বিষয়ে কৈছে। ইয়াত আপোনাৰ প্ৰথমতে আছে মানে নেশ্যনেলিটি, আপুনি ভাৰতীয় হ'ব লাগিব প্ৰথমতে। তাৰপিছত অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আপুনি অসমতে বাস কৰা হ'ব লাগিব।
আৰু এইখিনি আপুনি যেতিয়া সিলেকশ্যন হৈ যাব, আপুনি নিৰ্বাচিত হ'ব, তেতিয়া আপুনি অসমৰ বাসিন্দা, ভাৰতৰ বাসিন্দা বুলি, আপোনাৰ ঘৰ ইয়াৰ বুলি আপুনি প্ৰমাণ পত্ৰ দেখাব লাগিব। ইয়াত লিখা আছে এইটো কথা। তাৰপিছত আছে লেংগুৱেজৰ কথা। লেংগুৱেজ মানে আপুনি ভাষাটো, অসমীয়া ভাষাটো প্ৰায় মানে সলসলীয়াকৈ ক'ব পাৰিব লাগিব। নাইবা আপুনি এনি আদাৰ ষ্টেট লেংগুৱেজ মানে স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক ভাষা এটা ভালদৰে সলসলীয়াকৈ ক'ব পাৰিব লাগিব। তাৰ পাছত অলপ তলতে আছে এজ লিমিট, অৰ্থাৎ বয়সৰ সীমা। আছাম কমাণ্ডো বেটেলিয়নছৰ বাবে আপোনাৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব, আপোনাৰ 5 জুলাই 2022লৈকে। 2 নম্বৰটো আছে আছাম পুলিচ DG CDN CGHGN FNEF। এইটো পষ্টৰ বাবে আপোনাৰ 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, মানে 5 জুলাই 2022লৈকে। আৰু বয়সৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ'ব। SC ST PN STHৰ বাবে 5 বছৰ আৰু OBC MOBCৰ বাবে 3 বছৰকৈ ৰেহাই দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। তাৰপাছত আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। তাত লিখা আছে কেণ্ডিডেটছ মাষ্ট বি মিনিমাম ক্লাছ 8 পাছড। মানে আপোনাৰ শিক্ষাগত অৰ্হতা কমচে কম 8 পাছ হ'ব লাগিব যিকোনো স্বীকৃতিপ্ৰাপ্ত স্কুল বা বিদ্যালয়ৰ পৰা, আৰু আপোনাৰ সৰ্বোচ্চ একাদশ শ্ৰেণী, অৰ্থাৎ আপুনি হাই ছেকেণ্ডেৰীলৈকে আপুনি ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ পাছত দিছে আপোনাৰ ইয়াত ফিজিকেল ষ্টেণ্ডাৰ্ড হাই মিনিমাম, আপুনি কমচে কম কিমান ওখ হ'ব লাগিব আপোনাৰ। এইটো মেইলত আছে 160, ফিমেলত আছে 150, ঠিক তেনেদৰে এইখিনি আপুনি ভালদৰে পঢ়ি ল'ব। এইখিনি দেখাইছে। তাৰপিছত অলপ তলতে আছে ছোৱালী বাদ দি অকল ল'ৰাৰ বাবে বুকুৰ উচ্চতা নৰ্মেলত 80 থাকিব লাগিব, বুকু ফুলাই দিলে 85 থাকিব লাগিব। এইখিনি চাই ল'ব, কাষ্টৰ প্ৰতি বেলেগ বেলেগ আছে। ইয়াত লিখা আছে স্বাস্থ্য পৰীক্ষাত বয়সৰ অনুপাতে আপোনাৰ ওজন আৰু উচ্চতা ফিট হ'ব লাগিব আৰু আবেদন সম্পূৰ্ণ বিনামূলীয়া। ইয়াত লিখা আছে আপুনি যদি ইচ্ছুক ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব পাৰিব। ইয়াত আপোনাৰ কি কি ডকুমেণ্টছ প্ৰয়োজন হ'ব এই চাকৰিটোৰ বাবে সেইখিনি দি দিছে, চাই লওক ভালদৰে, নিজে পঢ়ি ল'ব। চৰি গাইজ, মই মানে ইমানখিনি পঢ়ি নাথাকোঁগৈ কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে, সেইকাৰণে মেইনখিনিকে মই পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ। এতিয়া তলত আছে এইখিনি 10 জানুৱাৰীৰ পৰা 2023 আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া আৰু শেষ হ'ব 8 ফেব্ৰুৱাৰী 2023। তো ইমানখিনিয়ে আছিলে ভিডিঅ'টো। ধন্যবাদ। আপোনালোকে এপ্লাই কৰিব পাৰে। প্ৰিয় দৰ্শক, আপোনাৰ যদি ওচৰ চুবুৰীয়া বা আত্মীয় কুটুমৰ ক'ৰবাত নিবনুৱা যুৱক যুৱতী আছে, তেখেতসকললৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে তেখেতসকলে উপকৃত হয়। আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি আপুনি আপোনাৰ বাবে এই চেনেলটো প্ৰয়োজন বুলি ভাবে। যিহেতু এই চেনেলত মই এনেধৰণৰ দৰকাৰী ভিডিঅ'বোৰ আপলোড কৰি থাকিম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।